হেল্ল' ফ্ৰেণ্ডছ, মানে মোৰ যিদিনা খানা বনাই এলাহ লাগে, এনেইতো বনাই ভালেই পাওঁ, কিন্তু যিদিনা এলাহ লাগে তো সিদিনাখনে মোৰ খানা এনেকুৱা ধৰণৰ হয়। তো আহক, মোৰ লগত আপোনালোকে উপভোগ কৰক। আপোনালোকেও এনেকৈ কেতিয়াবা খাব চেষ্টা কৰিব। কিমান ভাল লাগে সেইটো মই কোৱাৰ দৰকাৰ নাই, আপোনালোকে যেতিয়া নিজে খাব তাৰপিছত গম পাব। দেখাত একো নাই, কিন্তু খাই কিমান তৃপ্তি পায় হয়তো বৰ্তমান সময়ত মইহে গম পাম। অকল যে এনেকুৱা নহয় যে মাছ মাংস খালেই যে একদম টেষ্টি হ'ব, সোৱাদ হ'ব, তেনেকুৱা কোনো ধৰণৰ কথা নহয়। এইবিলাক খাদ্য একচুৱেলি যিহেতুকে বেমাৰ আজাৰ হৈ আছে, তো আমাৰ যিবিলাক থলুৱা ঘৰুৱা খানা সেইবিলাক একচুৱেলি আমাৰ কাৰণে বেছি উপযোগী হয়। গতিকে আশা কৰিছোঁ আপোনালোকে হয়তো বহুতে এনেকৈ খাই পাইছে, নোপোৱা নহয়, আৰু বহুতে পোৱাও নাই। তো মই যিবিলাকে পোৱা নাই তেওঁলোকক বিশেষকৈ কৈছোঁ, আপোনালোকে এবাৰ এনেকুৱা ধৰণৰ খানা খাই চাওক, তাৰপিছত গম পাব। আৰু মই কথা এটা কওঁ, আজি যে মই এসাঁজ ভাত খালোঁ তাৰো এটা ৰহস্য আছে। আম। ৰহস্যটো হ'ল, আজি মই আমটো খোৱাৰ সৌভাগ্যকণ কেনেকৈ হ'ল। আজি মই ভাবি আছোঁ দেই, পৰহিমানৰ পৰা ভাবি আছোঁ যে এনেকৈ এসাঁজ খাম। সেইকাৰণে মই ভাবি আছোঁ আম লৈ আহিম বজাৰৰ পৰা। কিন্তু আৰু মই অকলে, তো বেছি আমৰো দৰকাৰ নাই। মই আজি ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰি পেলাই পিছফালে ওলাই গ'লোঁ। মই য'ত ভাড়া থাকোঁ, ৱালৰ ইটো পাৰে মানে ইঘৰ মানুহৰ এডাল আম গছ আছে। আমকেইটা বহুত ডাঙৰ ডাঙৰ, এইটো বেথু হয় গুটিটো। তো এটা আম আমাৰ ইটো ছাইডত আছে। তো সেই আমটো মই ৰাতিপুৱা ইফাল সিফাল কৰি থাকোঁতে ঘপকৈ মই তলত মানে পৰি থকা দেখিছোঁ। দেখি পাই পেলাই মই আমটো বুটলি আনিলোঁ। দেখাত লাগিছিলে কেঁচা আমটো। মই ভাবিছোঁ আজি দুপৰীয়া ইয়াক ভালকৈ পূৰা চুকি পেলাই জলকীয়া নিমখ সানি খাম। তাৰপিছত মই যেতিয়া কাটিলোঁ তেতিয়া আমটো পকা দেখিলোঁ। তো সেইকাৰণে কি কৰোঁ, চুকিটো খাব নোৱাৰোঁ। সেইকাৰণে ভাবিলোঁ বনাবও এলাহ লাগিছে। দাইল আছিলে ৰাতিপুৱাৰ, তাৰপিছত অকণমান দালি বটা আছিলে, এইখিনি আছে আৰু বনাব নালাগে, ভাতটো বহাই দিলেই হ'ল। আমটো কাটিলোঁ, কাটি মেলি এয়া মই আজি এসাঁজ ভাত খালোঁ। একচুৱেলি আমি মাংস খালে বা কিবা খালে আগতে প্লেনিং থাকে, কিন্তু ভগৱানে মাংসটো মিলাই নিদিয়ে। কিন্তু মই আজি আমেৰে ভাত, আজি বুলি নহয় আৰু 2 এদিনত খাম বুলি ভাবি আছিলোঁ। তো ভগৱানে আজি মোক মিলাই দিলে। যি কি নহওক, খাই কিন্তু খুব ভাল লাগিল।
আপোনালোকেও এনেকৈ ট্ৰাই কৰিব। আৰু মই যেনেকৈ খোৱাবিলাক দেখাই থাকোঁ, যদিও কিবা ভুল ভ্ৰান্তি হয় কোনো দায় দোষ নধৰিব। আৰু আপোনালোকৰ যদি কিবা দিহা পৰামৰ্শ দিব লগা আছে মোক, দিলে মই নথৈ আনন্দিত হ'ম আৰু উৎসাহিত হ'ম। গতিকে আজিলৈ বাই বাই। সকলো সুস্থ থাকক, হেপী থাকক, সুৰক্ষিত থাকক, তাৰে কামনাৰে আজিলৈ বাই বাই।